মুছলিম ভাগ ভাগ কৰিছে হিমন্ত চৰকাৰে, আমি কৰা নাই। যিহেতু আমাক ইমান দিন আমি থকাৰ পিছত আমাক কি কৰিম, এইখন ঘৰত এতিয়া ক'লৈ যাম, আমাক ক'ত জেগা আছে আৰুতো মাতি অসমৰ জনগণে সৰ্বানন্দ সোণোৱালৰ নামতে ভোট দিছিলে। বহুত ঘৰটো তাৰ কাৰণে ধ্বংস হৈ গ'ল, বহুত ল'ৰা ছোৱালী তাৰ কাৰণে ধ্বংস হৈ গ'ল। আৰু হিমন্ত বিশ্ব শৰ্মাই এজন হিটলাৰৰ নিচিনা শাসন কৰি আছে অসমক। কিন্তু হিমন্ত বিশ্ব শৰ্মাই তাৰ নিজৰ পলিটিক্স কৰি কিনে ইণ্ডিজিনিয়াছ মানুহক, ট্ৰাইবেল একজন চেমক আঁতৰাই কিনে নিজে লৈ লৈছে। যিসকলে বিজেপিৰ লগত এলায়েন্স আছে নহয়, তেওঁলোকৰ ৰাজনীতিক শেষ ধ্বংস হৈ গ'ল। অসম গণ পৰিষদ, বিভিন্ন ৰাজনৈতিক দল, আঞ্চলিক দলসকলক তেওঁলোকে ধ্বংস কৰি দিলে। জন্ম হৈছে যেতিয়া পৃথিৱীত সকলো মানুহে শিক্ষা পোৱাৰ ফাণ্ডামেণ্টেল ৰাইট, এই ফাণ্ডামেণ্টেল ৰাইট হেমন্তই আমাৰ পৰা কাঢ়ি ল'লে। প্ৰত্যেকটা ঘৰত বুলডোজাৰ দি ভাঙা, প্ৰত্যেকটা ল'ৰা ছোৱালীক নিজৰ ফাণ্ডামেণ্টেল ৰাইট স্কুলৰ পৰা আঁতৰাই দিলে, ঘৰৰ পৰা আঁতৰাই দিলে। মুছলমান ঘৰসকলক তেওঁলোকে বুলডোজাৰ চলালে। ইয়াৰ ক্ষোভ, ইয়াৰ খং ৰাইজে জনগণে আগন্তুক নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাৰ এগেইনষ্টত তেওঁলোকে খুব প্ৰত্যেকটা ঘৰত বুলডোজাৰ দি ভাঙা, প্ৰত্যেকটা ল'ৰা ছোৱালীক নিজৰ ফাণ্ডামেণ্টেল ৰাইট স্কুলৰ পৰা আঁতৰাই দিলে, ঘৰৰ পৰা আঁতৰাই দিলে। ইয়াৰ ক্ষোভ, ইয়াৰ প্ৰতিশোধ আমাৰ জনগণে হিমন্তৰ ওপৰত, বিজেপিৰ চৰকাৰৰ ওপৰত ল'ব, এইটো আমাৰ বিশ্বাস। আৰু হিমন্ত বিশ্ব শৰ্মাই এজন হিটলাৰৰ নিচিনা শাসন কৰি আছে অসমক। তেখেতে যি মন যায় তেখেতে কৰি আছে। চাইল্ড মেৰিজৰ নামত বিভিন্ন হাজাৰ হাজাৰ ল'ৰা ছোৱালীক তেখেতে জেলত ভৰালে। আমিও মই নিখিল বড়ো ছাত্ৰ সন্থাত আছিলোঁ। আমি প্ৰমোদ বড়োই যি সময়ত এপছৰ প্ৰেচিডেণ্ট আছিলে, আমিও গাঁৱে গাঁৱে ঘূৰি কিনি চাইল্ড মেৰিজৰ এগেইনষ্টত কথা কৈছোঁ। আমিও ছাপৰ্ট নকৰোঁ চাইল্ড মেৰিজ, কিন্তু যি তাৰিকা, যি ষ্টাইল, যি ছিষ্টেমত কাম কৰিছে, এইটো আমি ছাপৰ্ট নকৰোঁ। বহুত ঘৰটো তাৰ কাৰণে ধ্বংস হৈ গ'ল, বহুত ল'ৰা ছোৱালী তাৰ কাৰণে ধ্বংস হৈ গ'ল। এনেকৈ হিটলাৰ নিচিনা শাসন কৰাটো অসমৰ জনগণে কেতিয়াও নিবিচাৰে। আৰু মই এইটোৱে ক'ব বিচাৰিছোঁ, হিমন্ত বিশ্ব শৰ্মা আজি CM হৈ কিনে নিজকে হিটলাৰৰ নিচিনা ডিক্টাটৰ নিচিনা শাসন কৰি আছে। কিন্তু লাষ্ট যেতিয়া এছেম্বলি ইলেকশ্যনত আছিলে নহয়, হিমন্ত বিশ্ব শৰ্মাৰ নামত ভোট দিয়া নাই। তাত সৰ্বানন্দ সোণোৱাল আছিলে এজন ইণ্ডিজিনিয়াছ মানুহ। অসমৰ জনগণে সৰ্বানন্দ সোণোৱালৰ নামতহে ভোট দিছিলে। তাৰ নামত অকণমান জনগণে ভাল পায়, আপাৰ আছামত মানুহ জাতীয়তাবাদ কৰি আহা বুলি অসমৰ জনগণে সৰ্বানন্দ সোণোৱালৰ নামতহে ভোট দিছিলে। কিন্তু হিমন্ত বিশ্ব শৰ্মাই তাৰ নিজৰ পলিটিক্স কৰি কিনে ইণ্ডিজিনিয়াছ মানুহক, ট্ৰাইবেল একজন চেমক আঁতৰাই কিনে নিজে লৈ লৈছে। এইটো চব ৰাইজে আজিকালি গম পায়। হিমন্তৰ নামত যদি ইলেকশ্যন খেলে নহয়, কালি তেখেতে হাৰিব, তেখেতক ভাল নাপায়। তাৰ যোনটো হিটলাৰৰ শাসনটো কোনো ভাল নাপায়। সেইকাৰণে আজি চাওক BTRত কি কৰিলে তেখেতে, বড়োসকলক পলিটিকেল ধ্বংস কৰি দিলে তেখেতে। বড়োসকলক ইয়াৰ পৰা যিমান চাকৰি পাব লাগিছিলে পোৱা নাই, ইয়াৰ পৰা পাৱাৰ, ইয়াৰ পৰা পলিটিকেল ৰাইট, ইয়াৰ যিসকলে অধিকাৰ পাব লাগিছে তেখেতে চব ধ্বংস কৰি দিলে। সেইকাৰণে BTCটো বড়োসকলক শান্তিকে শাসন কৰিব দিয়ক। বড়োসকলে যেনেকুৱা ছিষ্টেমত শাসন কৰিব বিচাৰিছে, এইটো কনষ্টিটিউচনেল ৰাইট, অধিকাৰ ৰাইট। ইয়াৰ থকা BTR অঞ্চলত বাকী যিমান আছে 30 লাখ 32 লাখ জনসংখ্যা, তেখেতসকলক শান্তিকে যাতে তেখেতে চৰকাৰ গঠন কৰিব দিয়ক, শান্তিকে চলাব দিয়ক। নহ'লে আৰু মই যিসকলে বিজেপিৰ লগত আছোঁ ক'ব বিচাৰোঁ, আপোনালোকে ওলাই আহক। আমি একে হৈ বিজেপিৰ বিষয়ে, আমি বিজেপিৰ এগেইনষ্টত আমি